Hi friend, welcome to my YouTube channel Cindy Creativity. আপোনালোকে যেটো টনাৰ দেখিব পাৰিছে এই টনাৰটো মই খুব কম সময়ত কম খৰচত ঘৰতে বনাইছো আৰু এই টনাৰটোক মই হাইলি ৰিকমেন্ডেশন কৰো কাৰণ এই টনাৰটো লগোৱাৰ ফলত আমাৰ এজিং সাইন ডিলে কৰাত খুব লাভকাৰী হয় আৰু লগতে ওপেন পোৰ্ছৰ সমস্যা নোহোৱা কৰে লগতে স্কিনক গ্লো কৰি ৰাখে আৰু স্কিনৰ পোৰ্ছ মিনিমাইজ কৰে তেতিয়ালে আহক আজিৰ এই ভিডিওটো মই আৰম্ভ কৰো বনোৱাৰ বাবে ফাৰ্ষ্ট মই গেছত এটা চচমান তুলি দিছো আৰু ইয়াত মই এতিয়া এক গিলাস পানী দি দিছো আৰু এই পানীখিনিত মই এতিয়া 1.5 চামুচ গুৱামুৰি এড কৰিম গুৱামুৰি আমাৰ স্কিনৰ কাৰণে খুব বেনিফিচিয়েল হয় গুৱামুৰি আমাৰ স্কিনত ইউজ কৰিলে আমাৰ এজিং সাইন ডিলে কৰে আৰু লগতে ওপেন পোৰ্ছ মিনিমাইজ কৰাত সহায় কৰে লগতে এক্সেছ অইল কন্ট্ৰোল কৰে আৰু স্কিনক গ্লো কৰি তোলে এতিয়া মই এই গুৱামুৰি পানীখিনি এক গিলাসৰ পৰা আধা হোৱালৈকে উতলাই ললো এয়া চাওক মোৰ টোনাৰখিনি ৰেডি হৈ গ'ল এতিয়া মই এটা বাটি লৈছো আৰু এই বাটিটোত মই গুৱামুৰিৰ পানীখিনি এনেদৰে সেকি লম এতিয়া এনেদৰে মই পানীখিনি সেকি লম এইখিনিতে ফ্ৰেন্ড প্লিজ ভিডিওটো চাই ভাল পাই প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি লও যাতে মোৰ নতুন ভিডিও আহিলে আপোনালোকে নোটিফিকেশনটো পায় এসব আমাৰ টোনাৰখিনি ৰেডি হৈ গ'ল এতিয়া মই ইয়াত ৰ'জ ওৱাটাৰ এড কৰিম ৰ'জ ওৱাটাৰ আমাৰ স্কিনৰ কাৰণে খুব বেনিফিচিয়েল হয় ৰ'জ ওৱাটাৰ লগালে আমাৰ স্কিনখনক সফট কৰি ৰখাত সহায় কৰে আৰু ইয়াত ৰ'জ ওৱাটাৰ মই 2 চামুচ এড কৰিম এয়া চাওক মই ৰ'জ ওৱাটাৰ ইয়াত 2 চামুচ মিক্স কৰি ললো এতিয়া গোলাপ জল আৰু গুৱামুৰিৰ পানীখিনি মই ভালদৰে মিহলি কৰি লম আৰু চাওক আমাৰ টোনাৰখিনি ইউজ কৰিবৰ বাবে ৰেডি হৈ গ'ল এতিয়া মই এটা স্প্ৰে বটল লৈছো আৰু এই স্প্ৰে বটলৰ ভিতৰত মই টোনাৰখিনি ভৰাই ৰাখিম আপোনালোকৰ যদি স্প্ৰে বটল নাই তেন কোনো কথা নাই আপোনালোকে এটা ভাল সাফা কন্টেনাৰ ল'ব আৰু তাৰ ভিতৰত ভৰাই ৰাখিব ফ্ৰিজৰ ভিতৰত যেতিয়ালৈকে ভালে থাকে টোনাৰখিনি আপোনালোকে ইউজ কৰিব আৰু যদি টোনাৰখিনি স্মেল ওলায় তেতিয়াহ'লে ইউজ নকৰিব এই টোনাৰখিনি আপোনালোকে কটনৰ সহায়েৰে মুখখন ভালদৰে ফেচ ৱাছ কৰাৰ পিছত পুৱা আৰু ৰাতি খোৱাৰ আগত নিশ্চয় ট্ৰাই কৰিব এয়া চাওক মই এনেদৰে ট্ৰাই কৰিছো তেতিয়াহ'লে ফ্ৰেণ্ড আজিলৈ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ নতুন ভিডিঅ'ত লগ কৰা